সকলোকে মোৰ ইউটিউব চেনেল দীপাংকৰ দত্ত ব্লগলৈ আজি আপোনালোকক মোৰ ঘৰটো দেখুৱাম। ঘৰৰ পৰিৱেশ আৰু অন্যান্য বস্তু যিবোৰ ঘৰত ব্যৱহাৰ হয় সেইবোৰ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই যোনটো ৰুমত আছোঁ এইটো মোৰ বা ৰুম। এইফালে ইয়াত বা থাকে এইটো ৰুমত, মোৰ ৰুমটো ইফালে আছে। ইয়াত বা থাকে এইটো ৰুমত, এইবিলাক বাৰ বস্তু। তো বলক এতিয়া মই দেখুৱাই আছোঁ আলহী বহা ৰুমটো। ইয়াত আলহী আহিলে বহে। পুৰা আলহী আহিলে মানে ইয়াতে বহে আৰু ঘৰটো বনাই আছে, ভগা চিগা ঘৰ কি ক'ব। এতিয়া মই আপোনালোকক দেখুৱাম মোৰ নিজৰ ৰুমটো। তো এইটো মোৰ ৰুম, পুৰা দেখিছে এইটো মোৰ ৰুম, ইয়াতে মই থাকোঁ। তাৰপিছত এইপিনে এখন মোৰ পঢ়া টেবুল, ইয়াতে পঢ়িছোঁ। জীৱনটো পঢ়াই ইয়াতে পঢ়ি মেলি আগবাঢ়ি গৈ আছোঁ আৰু। এইফালে ঘৰৰ আগ চাইডটো ধুনীয়া আহিছে বাৰু। এইফালে আছে বৈঠাৱলী থানখন। আগফালৰ পৰা এনেকুৱা ঘৰটো। এতিয়া এইটো মোৰ মা থাকে, মা পাপা এইটো ৰুমত। এইখন পিনে ডাইনিং ৰুম, এইটো টিভি, এইটো পাকঘৰ, ইয়াতে ভাত পানী বনাই। এইটো পাকঘৰ। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এটা কৰিব। মোৰ ঘৰত কুকুৰ এটা আছে, এইটো দেখুৱাই দিছোঁ আপোনালোকক। বুটু এইপিনা এইটো নাম বুটু, লাচা বিধৰ হয়। এই ঘৰখন ৰখি থাকে আৰু মোৰ ঘৰত মানুহ নাথাকিলে ইয়া। কুকুৰটো কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি। বহুত মৰম লগা হয়। অলপ দেখুৱাই আছোঁ এতিয়া। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনাবলৈ আৰু অনুপ্ৰেৰণা যোগায়। তো বাই বাই। আজি এতিয়া এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। তো লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত।